Hello and welcome back to my one and only channel Suraj Vlogs from সৰুৰ পৰা সপোন আছিলে ইয়াত আহা and finally আজি আমি ইয়াতে আছো ফৰেনত আহিও শুই থাকে ৰে মানুহটোই ননসেন্স গাইস মা কসম যে ফিল হৈ আছে ন ভাই ওয়াও ও ভাই ভিতৰত কি আছে এইবোৰ নে নরমালি গলে $35 লয় ঠিক আছে আৰু 15 ডিলাৰ যদি আমি এক্সট্ৰাকে দিও মানে 1000 টকা যদি এক্সট্ৰাকে দিও তেনেহলে আমি এনেকা গ্লাছৰটো যাম ওই সাব না ওয়াও আমি প্ল্যানিংও কৰা নাছিল যে ইয়াতে আহিম বুলি যদি ভাবিছে 1 লাখ টকা মই খৰচ কৰিম তেতিয়াহলে আপুনি 3 লাখ মান লৈ আনিব ফার্স্ট টাইম ভিআইপি ট্ৰিটমেন্টত যাম ভিআইপি সিঙ্গাপুৰত ভিআইপি ট্ৰিটমেন্ট লৈ আৰু গাইস ভিউটো চাও ইয়াৰে পৰা কি ধুনীয়া আহিছে ভিউটো ওয়াও ক'ত আছো বে ভাই ইউনিভাৰ্সেল ষ্টুডিও বস কেনেকুৱা লাগছে শপিং কৰা হৈ গ'ল এতিয়া আমি ইউনিভাৰ্সেল ষ্টুডিও চাব আহিছো সো মাই গড সৰুৰ পৰা ফটো উঠি ইয়াতে হেৰি কৰি ফাইনেলি সৰুৰ পৰা সপোন আছিলে ইয়াত আহা এণ্ড ফাইনেলি আজি আমি ইয়াতে আছো ইউনিভাৰ্সেল ষ্টুডিও ওয়াও তো গাইস এতিয়া আমি এন্ট্ৰি কৰিব গৈ আছো ইয়াতে তো $83 কে হয় এইটো টিকেট কাউণ্টাৰ অনলাইনো কাটিব পাৰে অনলাইন অলপ কম হ'ব দেই আমি অনলাইন কিয় নাকাটিলে মানে বুজিনো মানে আমি কেছ অলপ বেছিকৈ লৈ আহিছোঁ সেইকাৰণে সিহঁতৰ কাৰণে $20 আমাৰ কাৰণে $166 মানে প্ৰায় 10,300 টকামান লৈছে সোমাবলৈ 10,700 টকা সৰি 10,700 টকা এতিয়া আমি সোমাই যাওঁ স্যাৰ উই উইল এণ্টাৰ ইন আ ডিফাৰেণ্ট লেণ্ড আমাৰ লগত পুৰা 3 ঘণ্টা আছে তো 3 ঘণ্টাত যি কৰিম এনে প্ৰায় আপোনালোকে যদি আহে 8 ঘণ্টামান লৈ আহিব আমি মানে এখেতে শুই থাকে ন ৰাতিপুৱা ফৰেনত আহিও শুই থাকে ৰে মানুহটোই ননসেন্স এনে মানুহ গাইজ ফাইনেলি আমি ভিতৰত সোমাই গলো অ মাই গড ওয়াও গাইজ কিবা এটা বেলেগ ধৰণৰ জাগাত আহি গৈছো ৰে এইটো হৈছে হলিউড ওয়াও এতিয়া আমি গৈ আছো জুৰাছিক পাৰ্কৰ ভিতৰত ও ভাই সৰুৰ পৰা শুনি আহিছিলো দেখি আহিছিলো মুম্বাইকাৰ নিখিলৰ ভিডিঅ'ত চাইছিলো মই আগতে জুৰাছিক পাৰ্ক এতিয়া জুৰাছিক পাৰ্কত ৰিয়েল গৈ আছো জুৰাছিক পাৰ্ক সো আপোনালোকে যদি ইয়াতে আহে কেতিয়াবা তো আপোনালোকে মানে বহুত হেৰিৰ পৰা আহিব হা মানে কি বুলি কয় আহিব আৰু মানে ধৰি লওক বহুত টাইম লৈ আহিব আমি চালা ইমান কম টাইমৰ কাৰণে আহিছোঁ ছাৰে জোতা কিনে আৰু ময়ো কিনিলোঁ দেখোন চবেই এইবোৰ পিন্ধি লৈছে আমি পিন্ধা নাই আমি ভিজি যাম সৰি গাইজ মা কচম যি ফিল হৈ আছে ন মই কেমেৰা নকৰাকৈ থাকিব নোৱাৰোঁ দিয়ক What an experience কেনেকুৱা লাগিল স্যাৰ আল্টিমেট মানে লাষ্টত কি কৰে সেকেন্ড ফ্লোৰলৈ লৈ যায় তাৰ পৰা আমাক পেলাই দিয়ে আৰু এটা বস্তু চাওঁ ইয়াতে ড্ৰাইং পডছ আছে ৰে যদি আপুনি মানে ভিজি গৈছে আপুনি ইয়াতে জিকিব হেৰি কৰিব পাৰে বোলে পে' কৰিব লাগে $5 চালা এতিয়া আমি সোমাই গৈ আছো দ্য ফাৰ আৱেট এইটো এটা ফেৰী লেণ্ড হয় ছাৰ ফেৰী লেণ্ড হয় ৰে ৱাও এই ফেৰী লেণ্ডৰ তলত এনেকৈ ফটো উঠিবলৈ লাইন কৰিছোঁ এক্সাইটেড নে কিবা ভাল লাগিছে মনটো অ' ভাই এইটো কিবা জেট ফাইটাৰ হয় এইটো অ' ভাই ভিতৰত কি আছে এইবোৰ পাগলা হৈ যাম নেকি আমি সেইবিলাক আমি মানে ইউটিউবত নহয় টিভিত দেখিছিলোঁ টিভিত ঘৰটো হ'ল এই হাজবেণ্ড ৱাইফ এই মানে ৰজা আৰু ৰাণীৰ ঘৰ হয় এইটো তাৰ তলত আমি ফটো তুলিব আহিছোঁ কেৰেক্টাৰৰ নাম আছিলে মই পাহৰি গ'লোঁ কেৰেক্টাৰৰ নামটো ময়ো পাহৰি গ'লোঁ মই এটা কাম কৰোঁ মই এবাৰ চাই কিনে কৈ আছোঁ লিখি দিলোঁ আমাৰ নাম্বাৰ আহিব এতিয়া ৱাও ভেৰি এক্সাইটেড ভাই সিহঁতৰ লগত ফটো তুলিম এই ঘৰটোত ইহঁতি থাকে মানে এইটো মানে ৰজা আৰু ৰাণী হয় আৰু এই বাংলোটোত বাংলো নহয় এইটো কি বুলি কয় এইটো কেচেল বুলি কয়
তো কেনেকুৱা লাগিল মজা মজা সিহঁতৰ লগত মই ভিডিঅ' বনাই ল'লোঁ ছাৰ কেনেকুৱা লাগিছে মজা ছাৰ হা মই হাগো কৰিছোঁ আগো কৰিছে নেকি বলক যাওঁ মোৰ ফটো ভিডিঅ'টো লাগি আছে ক'ত ফটো উঠো ক'ত ফটো নুঠো যদি মই এইটো ব্লগ নবনালোঁ হয় ন মোৰ মাথা নষ্ট হৈ গ'ল হয় ব্লগটো মেইন মানে যিমানে ৰিল নাই য'ত চাওঁ সেইটোৱে জেগা মন যায় ফটো উঠিবলৈ আৰু এটা জেগাত ফটো উঠিবলৈ আমাৰ নহয় বুলি 5-10 মিনিট লাগি যায় আছে ৱাও ভাই কি ধুনীয়া লাগিছে ইয়াতে ৱাও এতিয়া মই মোৰ চবতকৈ ফেভৰেট বস্তুটো দেখুৱাম আপোনালোকক মিনিয়ন্স এই চাওক ডান্স কৰি আছে আগত মিনিয়ন্স চাওক মিনিয়ন্সবোৰে কেনেকৈ ডান্স কৰি আছে এতিয়া চবেই ফটো উঠিব এটা এটাকে তাৰপিছত মই উঠিম ত' গাইজ সিহঁতৰ লগত ধুনীয়াকৈ ফটো চটো উঠি ল'লোঁ এইটো হৈছে মিনিয়ন্সৰ ঘৰ ৱাও কি ধুনীয়া ঘৰ ৰে গাইজ যদি আপোনালোকে কেতিয়াবা জীৱনত চান্স পায় প্লিজ এবাৰ ভিজিট কৰিব এই জেগাটো পাগল হৈ গৈছোঁ লিটাৰেলি ইমান বেছি ধুনীয়া জেগাত মই কেতিয়াও অহা নাছিলোঁ কেতিয়াও নেভাৰ ইন মাই লাইফ ৱাও The next day. চ' আমি কেবল কাৰলৈকে যাব লাগিব এতিয়া কেবল কাৰ ক'ত আছে সুধোঁ কেবল কাৰত কেনেকৈ যায় সুধোঁ ত' কেবল কাৰত ফাৰ্ষ্ট যাই আছোঁ কেবল কাৰৰ পিছত আমি তাৰে পৰা কেবল কাৰৰ যোনটো নজৰা হয় সেইটো ঘূৰি কেনে আমি যাম ডাইৰেক্ট হেৰিত চ' এতিয়া ইয়াতে টেক্সি চেক্সি ইয়াতে ড্ৰপ হয় এইটো বিচ হয় তো হোটেলৰ পৰা অহা চিনবিলাক আপোনাক নেদেখুৱালোঁ ৰাতি এইখিনি জেগা কিমান ধুনীয়া হ'ব দেখিবলৈ ভাবকচোন চাওক এবাৰ ৰাতিৰ ভিউটো ভাবক ইয়াতে কিমান ধুনীয়া লাগিব এইখিনি জেগা ৰাতি মই কেনেকুৱা লাগি আছে এইটো কমেণ্ট এখেতক মাইক দিয়া নাই যোৱাকালি এখেতেই বকি আছে মই ভিডিঅ'ই বনাব নোৱাৰিলোঁ চালা তো সেইটো কাৰণে এখেতক আজি মাইক নিদিওঁ মই তো এতিয়া আমি ইম্বিয়া ন এইটো ইম্বিয়া ষ্টেচন আছে আপোনাৰ পকেটত আছে ইম্বিয়া বিচত আমি নামিব লাগিব এতিয়া চৰি ইম্বিয়া ষ্টেচনত নামিব লাগিব এইটো ইম্বিয়া ষ্টেচন তাতে আমি নামিম বুজি পাইছেনে অ'কে তাৰপিছত আমি কেবল কাৰত উঠিম ইয়াৰে কেবল কাৰৰ ভিউটো কেনেকুৱা সেইটো আপোনাক দেখাম অ'কে বঢ়িয়া চ' আমি ইম্বিয়া ষ্টেচনত পাই গ'লোঁ ইয়াতে কেবল কাৰ কিবা কিবি চব আছে মানে তো আমি ফাৰ্ষ্টত আছিলোঁ চেণ্ট'ছা আইলেণ্ডৰ চিডিছ' বিচত তাৰপিছত এতিয়া গৈ আছোঁ আমি কেবল কাৰ উঠিবলৈ টুৱাৰ্ডছ মানে এইটো আইলেণ্ডৰ পৰা সেইটো পাৰে তাৰপিছত তাৰে পৰা আমি যাম ডাইৰেক্ট সেই মেৰি লায়ন নে কি জেগাটোৰ নাম আছে যে য'ত চবতকৈ ফেমাছ চবে ছিংগাপুৰ আহিলে তাতে একবাৰ যায়ে মানে চ' এইটো হৈছে টিকেটিং কাউণ্টাৰ এনে নৰ্মেলি গ'লে $35 লয় ঠিক আছে আৰু $15 যদি আমি এক্সট্ৰাকৈ দিওঁ মানে কিমান টকাৰ এক্সট্ৰাকৈ দিছোঁ আমি প্ৰায় 1000 টকামান ন 1000 টকা যদি এক্সট্ৰাকৈ দিওঁ তেনেহ'লে আমি এনেকৈ গ্লাছৰটোত যাম হিয়াৰ চ' উই আৰ হিয়াৰ আমি এনেকৈ গৈ কেনে এনেকৈ আহিম তাৰপিছত ইয়াৰে মই ৱাক কৰি চেণ্ট'ছাৰ ইয়ালৈকে আহিম তাৰপিছত এইটোত যাম এইটোত গৈ কেনে আমি ইয়ালৈকে আহিম ইয়াৰ পৰা আকৌ বেলেগ এখন লৈ কেনে ইয়াতে যাম থেংক ইউ অ'কে তো এইবোৰ হ'ল কেবল কাৰ এতিয়া আমি উঠিম আৰু ইয়াৰে পিছৰ যিটো নেক্সট কেবল কাৰটো আহিব সেইটো আমাৰ ট্ৰান্সপাৰেণ্টটো হ'ব যিটো আমি তললৈ চাব পাৰিম 1000 আমি যে মানে এক্সট্ৰা পইচা দিলোঁ লাইক $35 জেগাত আমি $42 দি কিনিছোঁ যে এই তলৰ ফ্ল'ৰটো চাওক এইটোত আমি পাইছোঁ ডাইৰেক্ট নৰ্মেল ফ্ল'ৰ আৰু যিটো ছেকেণ্ডটো আমি উঠিম যে যিটোৰ কাৰণে আমি এক্সট্ৰা পইচা দিছোঁ সেইটোৰ মানে এইটো পূৰা গ্লাছৰ থাকিব ট্ৰান্সপেৰেণ্ট কিন্তু এইটো ফেন চেন নাই যে পাৰিম ফেন নাই ছাৰ এইটো চলিলে এইটো খোলা আছে ন বতাহ আহিব ভিতৰত অ'কে ৱাও কি ঐ experience? চাওক না ৱাও বে হা ৱাও চিটিখন দেখিবলৈ কিমান ধুনীয়া চাওকচোন নেক্সট ষ্টেচনটো পালোঁ ইয়াৰ পৰা ঘূৰাই কেনে আমাক এইটো চাইডেদি আকৌ এই ওপৰত লৈ যাব তাৰকেইটাই গৈ আছে হা অঁ তাৰ গৈ আছেতো এখেতে মানে ভাবি আছে কি যাই আছে কি গৈ আছে কোনে টানি লৈ গৈ আছে চলি আছে ন তাৰটো চলি আছে যেতিয়া ভালকে চালো তাৰটোৱে মানে চলি থাকে লাইক য়েছ তাৰটো চলি আছে তো এইখনৰ পৰা আমি নামি ল'লোঁ এতিয়া আমি যাম নেক্সটখনত আমি সেইখনৰ পৰা এইখনত নামি গ'লোঁ নামি কেনে এতিয়া আমি নেক্সট কেবলখনত উঠিম আমাৰ কেবল কাৰটো চাগে কিবা UFO টাইপ দেখাত কিন্তু আপোনাক ভিতৰত যাই কিনে দেখাম কি হয় ইয়াৰে স্পেচিয়েলি অ'কে বলক বহুত এক্সাইটেড হৈ আছোঁ গাইজ আমি এতিয়া এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ ল'বলৈ গৈছোঁ 4D এক্সপিৰিয়েঞ্চ অ'কে চ' এইটো হৈছে এক্সপেৰিমেণ্ট চ' $31 আমাক দুটা গেম দেখাব এটা হ'ল
এইটো আৰু এটা হ'ল এইটো চ' গোটেইকেইটা লওঁ যদি এপ্ৰক্সিমেটলি $40 হয় আৰু $10 বেছি চ' আমি অকল দুটাই কৰি আছোঁ এতিয়া আমাক বেন চেন এনেকুৱা দি দিছে আৰু আমি প্লেনিঙো কৰা নাছিলোঁ যে ইয়াতে আহিম বুলি অঁ মানে আপুনি মই কৈছোঁ আপুনি যদি ইয়াতে আহে কেনেকৈ আপোনাৰ বাজেট বাঢ়ি যাব আপোনাৰ আপুনি পাত্তাও নাপাব মানে বস্তুবিলাক আপুনি যদি ভাবিছে 1 লাখ টকা মই খৰচ কৰিম তেতিয়াহ'লে আপুনি 3 লাখ মান লৈ আনিব অ'কে একদম সঁচা কথা এইটোত যাম শ্বুটিং গেম ইয়াতে যাম ঠিক আছে এটা বস্তু কি জানেনে নাই আমি যে এইবোৰ জাগাত আহিছোঁ আৰু কোনো টুৰিষ্ট নাই আমি দুটা অকলে ইয়াতে মানে ছোৱালীজনীটো বাহিৰত আছিলে আৰু আমাক মানে খুব ধুনীয়াকৈ বুজালে একচুৱেলি 4টা গেম থাকে বাট 4টা গেমটো আমি নল'লোঁ সেইটো $39 হৈ যায় প্লাছ টাইমটোও বেছি লাগিব আমি আৰু দুটা আমাৰ আইটিনাৰীত আৰু দুটা জেগা আছে সেই দুটা জেগাটো এক্সপ্ল'ৰ কৰিব লগা আছে চ' সেই বুলি আমি দুটা গেম খেলিম আৰু ইয়াৰ পৰা আমি ওলাই যাম আৰু আমাক কেবল কাৰটো আমি যাব লগা আছে যিটো মই কৈছিলোঁ ছাছপেন্স আছে নহয় সেইটো আৰু ইয়াতে এনেকুৱাকৈ 3D গ্লাছেছ লৈ লৈছোঁ এইটো চাওক 3D গ্লাছেছ আৰু ছাৰ এনেকৈ সোমাই আহিল আৰু এইটো হয় চাওক এইটো হৰ্চ মানে ঘোঁৰা যিটো কাউবয় ফিলিংটো পাব লাগিব ন ত' সেই বুলি ইয়াতে আমি বহিব লাগিব গাড়ী আমাক ভিডিঅ' কৰিব মানা কৰিছে আমি ভিডিঅ' কৰিব নোৱাৰোঁ ইয়াতে এয়া চাওক হৰ্চত বহি ল'লোঁ ত' এইটো হৈ গ'ল খতম গেম আমাৰ মজা লাগিছে পূৰা এনেকুৱা লাগিছে পূৰা ৰিয়েল ঘৰত বহি কিনে বন্দুক মাৰি আছোঁ চব এনিমিজ কেইটাক এইটো আছিলে প্ৰথম গেম তাৰপিছত এতিয়া যাম আমি এইটোত এক্সট্ৰিম এইটোত এতিয়া লাইন ধৰি আছোঁ আমি গোটেইকেইটাই এনেকৈ ধুনীয়াকৈ চ' গাইজ এতিয়া আমাক এনেকৈ ছিট বেল্ট পিন্ধাই দি আছে কাৰণ এনেকুৱা সাংঘাতিক বস্তু হ'ব চাগে এতিয়া ত' ফাইনেলি কেনে লাগিল ছাৰ আল্টিমেট এক্সপিৰিয়েঞ্চ হ'ব চ' ফাইনেলি আমি উঠিবলৈ গৈ আছোঁ এই হেৰিটোত আমি পইচা বেছি দিছোঁ না আমাক চকী টকী চব দিছে বহিবলৈ চকী টকী দিছে আমাক পইচা দিছোঁ কাৰণে বেছিকৈ দেখাই দিয়ক চকী দিওঁ চ' আমি অলপ মানে স্পেচিয়েল ট্ৰিটমেণ্ট দিব আমাক মানে VIP আমি VIP আজি ফাৰ্ষ্ট টাইম VIP ট্ৰিটমেণ্টত যাম আমি ছিংগাপুৰত VIP ট্ৰিটমেণ্ট লৈ আছোঁ পইচাৰ কাৰণে শুনক না আমাৰতো VIP কাৰণে আমাৰতো দেৰিকৈ দূৰলৈকে দিছে চাওকচোন সেইটো এনেকুৱা কথা নহয় এনেকুৱা নহয় নেকি আৰু ছাৰ এইটো অলপ স্পীড বেছি আছে ইয়াৰ ছাৰ এইটো শেষ হ'বই চ' গাইজ আমি যিটো কৈছিলোঁ মানে এনেকুৱাকৈ পূৰা অপেন তলৰ পিনে দেখাইছিলোঁ পূৰা একদম পাকা টাইপ হৈ আছিল আৰু এইটোত চৰ্ট আৰু এটা বস্তু আপোনালোকক দেখাওঁ যিটো আমি সদায় ফিল্মত চাই আহি আছোঁ লাইক যিবিলাক যেতিয়া মানে ধৰি লওক ফিল্মত এণ্ডিং থাকে বা মাৰপিটৰ চিন যেতিয়া ওলায় তেতিয়া আমি সদায় এই বস্তুটো দেখা পাই থাকোঁ এইটো চাওক দেখিছেনে এনেকুৱাকৈ কণ্টেইনাৰবিলাক আৰু যিবিলাক চাউথ ইণ্ডিয়ান মুভি থাকে সেইবিলাক চবতে মানে এনেকুৱাকৈ পূৰা কণ্টেইনাৰৰ ভিতৰত তাতে পূৰা একদম ফাইট চাইট চলি থাকে যে চ' এইটোৱে হয় এই জেগাটো অ' মাই গড গাইজ এইটো চাওক তলতে বাট জাষ্ট মানে কেমেৰাত আপুনি বুজি নাপাব এইটো কি বস্তু মানে কেনেকুৱা ফিল হৈ আছে ত' ফাইনেলি আহি পাই গ'লোঁ ষ্টেচন আৰু ইয়াতে আমি নামিম না এতিয়া ইয়াতে নামি কিনে ভিভ' চিটিলৈকে যাম ত' আকৌ এবাৰ সোমাই গৈছোঁ কেবুল কাৰত আমাৰ দিনে ৰাতি আজি কেবুল কাৰতে থাকিম যেন লাগিছে হা মানে আমি ভুলতে নামি গৈছিলোঁ নামি কেনে আৰু কেবুল কাৰত উঠিলোঁ উঠি কেনে এতিয়া ভিভ' অনলি ওৱান চাইড সেইটো মানে আমাক ইয়াত জাষ্ট আনিলে হয় আমাক লৈ নাযায় আচ্ছা যোৱাটো মানে আমি এইটোত যাব লাগিব অ'কে তো আমি নামি গ'লোঁ তলত নলত নামি কিনে গম পালোঁ যে ভিভ' চিটিলৈকে যাব লাগিব কাৰণ ইয়াৰে পৰা কেব দেখাই আছে $21 চ' আমি আকৌ এবাৰ উঠিলোঁ এতিয়া উঠি কেনে যাই আছোঁ মানে ইয়াতে নৰ্মেল লৈ আহিব বস্তু মই ফটো আপলোড দি আছোঁ অ' মাই গড ফটো আপলোড দি আছে ছাৰ আপোনাৰ ফটোবিলাক খুব ভাল হৈছে মই মাৰি দিলোঁ কাৰণে ভাল হৈছে মোৰ খং উঠে কেতিয়াবা এখেতৰ ওপৰত ইমান ভাল ফটো আপলোড দিয়ে মোৰ ফটোকেইটা খাটিয়া হৈ চালা ছাৰ চাওক খাটিয়া ফটো নহয় গাইজ আমি বাহিৰত আহি গ'লোঁ আৰু বাহিৰত অহাৰ পাছত নজাৰাটো মই আপোনাক দেখুৱাই আছোঁ চাওক না ইয়াতে গছ গছনি কেনেকৈ ফুল চুল বাগিচা চাগিচা বতাহ মাৰি আছে কওকচোন ফিলটো কওক না এবাৰ ফিলটো কওকচোন ফিলটো আল্টিমেট কিন্তু খোজকাঢ়ি ভাগৰ লাগিছে মই গুৱাহাটীত যাই শুব মন গৈ আছে নিজৰ বেডটোত মইতো ভাই কেতিয়াও নুশু মোৰ মানে এইটো বস্তু এতিয়া মোৰ এনাৰ্জিটো জেনেৰেট হৈছেহে মাত্ৰ কথা এটা কওঁ এই ভিডিঅ'টো এডিট হ'ব নাই নাজানো দেই যদি এডিট হয় দেন এই ক্লিপটো থাকিব আপুনি চাব চাওক এডিট হ'ব কাৰণ মোৰ এডিটত আছে টেনশ্যন নাই এডিটৰক এডিট কৰিব দি দিম 40টা ভিউজ পাওঁ তথাপি এডিটৰ ৰাখিছোঁ ছাৰ এনেকৈ কেবল কাৰৰ পৰা এনেকৈ আহিছিলোঁ ইয়াতে ছাবৱেত খালোঁ ছাবৱেত খাই কেনে ইয়াতে তলত আমি ৰখি আছোঁ এখেতে কিবা ফটো চটো আপলোড কৰি আছে আৰু এইটো স্মকিং জ'ন য'ত মানুহে স্মক কৰিব পাৰে
এটা বস্তু কি ভাল টেক্সিত উঠি ল'লোঁ এতিয়া ইয়াতে এনেকৈ চাৰ্জ কেবল থাকে য'ত মানে গাড়ীত মানে চিটো তেনেকুৱাকৈ টাইপ চি পৰ্ট দিয়া আছে আমি জাষ্ট পৰ্ট কানেক্ট কৰিলোঁ নাও আমাৰ মোবাইলটো চাৰ্জ হৈ আছে ঠিক আছে এতিয়া মোবাইলটো মোৰ অফ কৰি থৈ দিওঁ বহুত চাৰ্জ হৈ গৈছে গাইছ এয়া চাওক এতিয়া আমি আহিছোঁ পূৰা প্ৰপাৰ মেইন চিটি আৰু ইয়াতে চাওক এটা আগেন 7-11 আছে চ' গাইজ এতিয়া আপুনি ওখ ওখ বিল্ডিং দেখাব ইয়াতে এই বম ওখ ওখ বিল্ডিং চাওক আৰু ইয়াতে জিমনিও আছে চাওক এইখন টেক্সিৰ পৰা আমি নামি গ'লোঁ নামি কেনে এতিয়া আমি মেইন জেগাটোলৈকে যাওঁ গাইজ আৰ ইউ ৰেডি টু ৱাচ দ্য মষ্ট চিনিক মষ্ট বিউটিফুল যোনটো জেগাৰ কাৰণে ছিংগাপুৰত চব মানুহে আহে সেইটো হ'ল এইটোৱে হৈছে সেইটো ফেমাছ জেগা যোনটোৰ কাৰণে এই পৃথিৱীৰ চব মানুহ ফুৰিবলৈ আহে যোনটো জেগাত মানুহে ভাই জেগাটো একবাৰ চাওক না কি ধুনীয়া ৱাও লিটাৰেলি আৰু গাইজ ভিউটো চাওক ইয়াৰে পৰা কি ধুনীয়া আহিছে ভিউটো ৱাও চ' গাইজ এয়াই আছিল আজিৰ ভিডিঅ' যদি আপোনালোকে ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ ছাপৰ্ট কৰি দিব শ্বেয়াৰ আৰু লাইক কৰি কেনে বা নকৰিলেও নাই ছাবস্ক্ৰাইব কৰি দিব মই আছোঁ ৰ'ব কিবা এটা কওক যদি ভিডিঅ'টো ভাল পাইছে কি কৰিব লাগে চেনেলটোক ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিয়ক আমাৰ 100টা ভিউৰ টাৰ্গেট আছিলে 100টা ভিউটো ক্ৰছ কৰি দিয়ক প্লিজ 100 ভিউজ লাগে বেছি নালাগে অ'কে বাই বাই আৰু কিমান মানে বাই আৰু 2000 ছাবস্ক্ৰাইবাৰ্ছ ছাবস্ক্ৰাইব নহ'লেও হ'ব দিয়ক ছাবস্ক্ৰাইব কৰিব নালাগে ভিডিঅ' শ্বেয়াৰ কৰক খালি ঠিক আছে ओके ओ भाई साहब कैसा लगा आपको গাইজ আমি পাৱাৰ বেংক অনা নাই আমাৰ মোবাইল অফ হ'লে আমি মোবাইল বদলাই দিওঁ Power of Anjani because Mobile Store. আমাৰ লগত আছে অঞ্জনি মোবাইল ষ্ট'ৰ so this video is sponsored by অঞ্জনি মোবাইল ষ্ট'ৰ যদি আপোনালোকে চাই কিনে ভাল লাগিলে স্যার আপনি পইচা দিব লাগিব স্যার 50 খৰচ আছে আমাৰ sorry so this video is not sponsored by অঞ্জনি মোবাইল ষ্ট'ৰ